এই ভিডিঅ'টো বনোৱাৰ বাবে যদি কোনোবা ছোৱালীয়ে মোক বেয়া পায় তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই, কাৰণ মই এই ভিডিঅ'টো বনাইছোঁ ছোৱালীসকলৰ বাবে, যুৱতীসকলৰ বাবে বনাইছোঁ, যাতে চকু মেল খাওক। কেৱল এজন ল'ৰাক ধুনীয়া দেখিলেই, ভাল ভাল কাপোৰ পিন্ধিছে, এখন গাড়ী লৈ আহিলে বুলিয়ে যে মানে খুব ধুনীয়া পাৰ্চনেলিটি এটা লৈ আহিছে বুলিয়ে যে আপুনি ভাবি ল'লে যে ল'ৰাটোৰ লগত মই বিয়া পাতিব পাৰিম, মোৰ লাইফটো হৈ গ'ল বুলি এইটো যদি ভাবি লৈছে তেতিয়াহ'লে ভুল হ'ব। অনুসন্ধান কৰক ল'ৰাটো কেনেকুৱা। ল'ৰাটো যদি আপুনি যদি অনুসন্ধান কৰি যদি ওলাব পাৰিলে যে ল'ৰাটোৰ কিবা খেলি মেলি আছে, তাৰ বেকগ্ৰাউণ্ড বিচাৰক, আৰু যদি বেকগ্ৰাউণ্ড বিচাৰি তাৰ খুদ যদি ওলাই গ'ল ঢেৰ, তেতিয়াহ'লে তাক আপুনি বয়কট কৰক। এই ল'ৰাটোক দেখিছে পাণ্ডু BBC কলনীৰ দেৱাশীষ চৰকাৰ, এই ল'ৰাটোক ভালকৈ চাওক। ইতিমধ্যে বাতৰিত ওলাই গৈছে এই ল'ৰাটো এজনী ছোৱালীয়ে, ভুক্তভোগী এগৰাকী যুৱতী। সাংবাদিকতাৰ এথিক্স মানি মই যুৱতীগৰাকীৰ মই নাম ক'ব নিবিচাৰোঁ, কিন্তু মই ক'ব বিচাৰিছোঁ এই ল'ৰাটো, এই ধুৰন্ধৰটো, মই ধুৰন্ধৰ বুলি মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, কাৰণ যুৱতীগৰাকীয়ে স্পষ্টকৈ লিখি দিছে যে কিদৰে প্ৰবঞ্চনা কৰিলে এই ল'ৰাটোৱে যুৱতীগৰাকীক বিয়া পাতিলে। ধুনীয়া ল'ৰাটোক, এই ধুনীয়া ল'ৰাটোক বিয়া পাতিলে, দেখাত কিন্তু বৰ ধুনীয়া, দেখাত সাংঘাতিক হিৰ' যেনহে লাগে। আৰু যিমান দূৰলৈ গম পাইছোঁ দুই এটা মিউজিক ভিডিঅ' শ্বুটবোৰে কাম কৰিছে, আৰু সেই মিউজিক ভিডিঅ'কেইটাত বোলে লাখ লাখ ভিউজ পাইছে। ছোৱালীজনীয়ে ল'ৰাটোৰ প্ৰেমত পৰি গ'ল, বিয়া পাতিলে, কিন্তু ছোৱালীজনীয়ে ভুল কৰিলে। ল'ৰাটোৰ বিষয়ে এবাৰ বেকগ্ৰাউণ্ডটো বিচাৰি ল'ব লাগিছিলে, কাৰণ যদি ভাল বেকগ্ৰাউণ্ডৰ ল'ৰা হ'লহেঁতেন তেতিয়াহ'লে এই ছোৱালীজনী আজি বিয়া হৈ যোৱাৰ পিছত এনেকৈ এৰি নিদিলেহেঁতেন। তাতকৈ দুখৰ কথা কি গম পায়নে, এই ছোৱালীজনীৰ যিটো বাচ্চা জন্ম হ'লহেঁতেন, জন্মৰ সময়ত মানে প্ৰিমেচিয়ৰ সেই বেবীটো মৰি গ'ল, মৃত অৱস্থাত জন্ম হ'ল এটা সন্তান। আৰু যেতিয়া বাপেকক ল'ৰাটোক জনালে, যুৱতীগৰাকী মানে পত্নী আছিলে এই ল'ৰাটোৰ, তাৰপাছত ল'ৰাটোৰ কোনো বেপৰোৱা মনোভাৱ, কোনো তাৰ মতলবে নাই, কাৰণ ল'ৰাটোৱে ইতিমধ্যে ছোৱালীজনীক বাদ দি দিছিলে। বাপেকেও মেছেজ কৰিলে, ঘৰৰ মানুহেও জনালে, তাৰ পাছতো কোনো গুৰুত্ব নাই। এই সকলো কথা ছোৱালীজনীয়ে নিজৰ ফেচবুক পোষ্টটোত লিখিছে এনেকৈ। আপোনালোকে চাগে এই ফেচবুক পোষ্টটো ভালকৈ চালে কেইবাবাৰো। সেইবাবে মই ক'ব বিচাৰিছোঁ যুৱতীসকলক যে আপোনালোকে যেতিয়া এটা ল'ৰা নিৰ্বাচন কৰে, যেতিয়া জীৱন সংগী কৰিম বুলি ভাবে এটা ল'ৰাক, তেতিয়া আপোনালোকে বিচাৰক, আপোনালোকে ভাবক, আপোনালোকে ইনভেষ্টিগেশ্যন কৰক যে ল'ৰাজন কেনেকুৱা। ধুনীয়াকৈ চলাহী কথা যদি পাতি দিলে, ফ্ৰেণ্ডছ তাত দাড়ি ৰাখি দিলে, বা আমাৰ নিচিনাই দাড়ি ৰাখি দিলে, ধৰক চুলি সৰু কাটি দিলে বা চুলি দীঘল ৰাখি দিলে, ধুনীয়া টিপ টপকৈ আহিছে, একদম ভালকৈ আপোনালোকৰ চেনি খাই কথা পাতিছে, ফেচবুকত 2-4খন ভাল ভাল ফটো দিছে, ইনষ্টাগ্ৰামত ভাল ভাল ফটো দিছে, আপোনালোকে ভাবি ল'লে যে ল'ৰাটো বহুত ভাল। আৰে ল'ৰাটোৰ ইনফৰমেশ্যন ওলাওক, ল'ৰাটো কেনেকুৱা হয় কি নাই ওলাওক, ল'ৰাটোৰ লগত সময় অতিবাহিত কৰক। কিন্তু না, দুদিন ফুৰাবলৈ গ'ল, দুদিন ডেটিং খুৱাই দিলে, কিবাকৈ তাজ হোটেলত যদি খানা খুৱাই দিলে, ৰেডিশ্যন। আৰে বাবা শুনক, ৰেডিশ্যনত খানা খুৱাবলৈ 10,000 টকা নালাগে এটা লাঞ্চ কৰাওঁ বুলি ক'লে, সাধাৰণ যোনে হ'লেও কৰাই দিব পাৰিব। সেই 10,000 টকা লাঞ্চ যে সি কৰাইছে, সেই 10,000 টকা চাগে তাৰ পকেটত নাই, চাগে সি বেলেগৰ পৰা ধাৰ কৰি আনিছে, সেইটো বিচাৰি লওক। আপোনাৰ পৰা লোভত আপোনাৰ সম্পত্তিও বিচাৰিব পাৰে, সম্পত্তিৰ সন্ধানত চাগে আপোনাৰ লগত এনেকুৱা বিয়া পাতিছে। সেইবাবে মই বিচাৰিছোঁ এনেকুৱা যাতে নহওক। এই যুৱতীগৰাকীৰ বাবে আজি মোৰ দুখ লাগিছে। আজি বাতৰিত ওলাইছে যে যুৱতীগৰাকীৰ আজি জীৱন এটা ধ্বংস হৈ গ'ল, এটা পৰিবাৰ ধ্বংস হৈ গ'ল। আপোনালোকে ভাবি চাইছে নে নাই এনেকুৱা ল'ৰাৰ বাবে, এনেকুৱা নৰাধমৰ বাবে? মই বিচাৰিছোঁ এই ল'ৰাজনক আৰক্ষীয়ে যিমান জল্দি পাৰে গ্ৰেপ্তাৰ কৰক, আটক কৰক, আৰু তাক শাস্তি দিয়ক, যিমান জোৰদাৰ শাস্তি দিব পাৰে শাস্তি দিয়ক। আৰু যুৱতীসকলে, ছোৱালীসকলৰ চকু মেল খাওক আপোনালোকে চাওক যে ল'ৰাজন কেনেকুৱা হয়। কেৱল মিঠা কথা ক'লেই ল'ৰাজনৰ প্ৰেমত নপৰিব। মই পুনৰবাৰ কৈছোঁ, ছোৱালীজনীয়ে কিমান ধুমধামেৰে বিয়া পাতিলে, কিন্তু ছোৱালীজনী বেচেৰি চাগে তাই ইমান দূৰলৈ নাভাবিলে, কাৰণ এনেকুৱা ভিক্টিম বহুত হয়। টকা পইচা দি, গহনা দি, নিজৰ ঘৰৰ ফাৰ্নিচাৰ দি ল'ৰাটোৰ লগত বিয়া পাতিলে, পিছত যেতিয়া নিজৰ বাচ্চাটো মৰি গ'ল, সেই সময়টো আহিলে, পিছত আহি গুৱাহাটীৰ ৰুমত যেতিয়া দেখিছে ঘৰত একো বস্তু নাই, ল'ৰাটো পাৰ। এতিয়া আৰক্ষীয়ে বিচাৰি আছে, ল'ৰাটোৰ সন্ধান নাই। এই ল'ৰাটোৰ নামটো দেৱাশীষ চৰকাৰ, মই আগতে কৈছিলোঁ আৰু ভিডিঅ'ৰ আৰম্ভণি কৈছোঁ, মই এতিয়াও কৈছোঁ, ইয়াক আৰক্ষীয়ে ধৰক। মহানগৰ আৰক্ষীৰে মই অনুৰোধ কৰিছোঁ এনেকুৱা ল'ৰাজনক ধৰক, যাতে এনেকুৱা ল'ৰাৰ বাবে আৰু যুৱতী আৰু ছোৱালীৰ যাতে কোনো ছোৱালীৰ যাতে জীৱন যাতে বৰবাদ নহওক। আৰু ছোৱালীসকল আপোনালোক সকলোৱে চকু মেল খাওক আপোনালোকৰ, আৰু এটা ল'ৰাক নিৰ্বাচন কৰাৰ আগত তাৰ হিষ্ট্ৰী বিচাৰক, তাৰ কাৰেণ্ট হিষ্ট্ৰী বিচাৰক, তাৰ পাষ্ট বিচাৰক। তাৰ পাছতে যদি আপুনি দেখিলে যে ফুল্লি পাৰফেক্ট, ঘৰৰ মানুহ চিনি পাওক, তাৰপিছত বিয়া পাতক। ঘৰৰ মানুহ যদি গমেই নাপায় তেতিয়াহ'লে বিয়া পাতিব নাযাব, বেছি প্ৰেমৰ পাগল হ'ব নাযাব। প্ৰেম কৰক, কিন্তু চকু মেলি প্ৰেম কৰক। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।